হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আজিৰ এই স্পেচিয়েল ভিডিঅ'টোলৈ। আৰু আজি হৈছে মোৰ 7 মহীয়া মানে 7 ভক্ষণৰ দিন আৰু স্পেচিয়েল হ'ব অলপমান ব্লগটো। সেয়ে আজি এয়া ৰাতিপুৱাতে ৰেডি হ'লোঁ আৰু মায়ে দিছিলে এযোৰ কাপোৰ, মানে আমাৰ ইয়াৰে মোৰ শাহু মায়ে ওৰাঙৰ মায়ে দিছিলে, সেইযোৰকে পিন্ধিছোঁ আৰু এনেকৈ ৰেডি হৈছোঁ। তাৰপিছত মাৰ লগৰ এয়া গোটেই মহিলাখিনি আহিছে, আয়তীসকল, নামতীসকল আচলতে নাম ধৰিলে আৰু তেওঁলোকে আশীৰ্বাদ দিয়ে। এনেকৈ নাম ধৰি সেই নিয়মখিনি প্ৰথমতে কৰি লোৱা হ'ল আৰু এয়া অকণমান বাহিৰত আহি পেণ্ডেলটো দেখালোঁ। গোটেইখিনি যোগাৰ বিক্ৰমে অকলে কৰিছে, কাৰণ ভাইটি নিশান্ত মানে মোৰ দেওৰ ভাইটিও আহিব পৰা নাই, যিহেতু ইলেকশ্যনৰ ডিউটিৰ কাৰণে এতিয়া ছুটি পাবলৈও অসুবিধা হৈছে। গতিকে সেয়া আৰু নামত মাজতে এনেকৈ বহিলোঁ, অলপ সময় আশীৰ্বাদ ল'লোঁ, সকলোৰে লগত নামো ধৰিলোঁ। বহুত বেছি ভাল লগা দিন এটা আৰু মোৰ কাৰণে বিশেষভাৱে স্পেচিয়েল দিন, আৰু মানে বিশেষতকৈও বিশেষ, মানে নিজকে কিবা এটা মানে স্পেচিয়েল ফিল হয় ন এনেকুৱা দিনত, কাৰণ মোৰ কাৰণে যিহেতু গোটেইখিনি অনুষ্ঠান মোৰ আৰু আহিব লগা আমাৰ সন্তানটিৰ কাৰণে, গতিকে তাতকৈ ভাল লগা আৰু কি হ'ব পাৰে। গতিকে মনটো গোটেই দিনটো ফূৰ্তিয়ে লাগি থাকিলে আৰু এনেকৈ এয়া সকলোৰে মাজত ভাল লাগিলে। মাৰ লগৰে প্ৰায়খিনি, মানে মাৰ মানে নামৰ পাৰ্টিটো যে মাহঁতৰ নামঘৰৰ, সেই আটাইখিনি মহিলা আহিছিলে। ওচৰৰ বৰমাহঁত, বাহঁত, খুৰীহঁত, বৌহঁত, এনেকৈ ঢেৰ আৰু মানে আটাইখিনিয়ে চিনাকি বাৰু। বহুত বেছি ভাল লাগিলে নামৰ অনুষ্ঠানটো। অকণমান আপোনালোককো শুনাই দিছোঁ দেই, অৰিজিনেল মানে ভইচটোত, কাৰণ মই গোটেই ভিডিঅ'টো চাগে ভইচ অভাৰেই দিব লাগিব আজি। আৰু মা আৰু মাহীহঁতো আহিছে, মা, মাহী, আইতা দেখাম পিছত ভালকৈ। ইয়াৰ নাম ধৰি আছে এতিয়া। আৰু এয়া অকণমান বাহিৰ ফালে ওলাই আহিছিলোঁ। বিক্ৰমে এইফালে কামো চাই থাকিব লগা হৈছে যে, এনেকৈ এবাৰ দেখাই দিলোঁ। কুৰ্তি এটা মই দিছিলোঁ, কিন্তু এনেকৈ বোলে বগা সাজতে থাকিব লাগে বুলি কৈছে মহিলাখিনিয়ে, গতিকে এনেকৈ আছে, পিন্ধিব নাপায় বুলি কোৱাৰ কাৰণে পিন্ধা নাই। আৰু এই আমাৰ বাবু আৰু লগতে আহিছিলে আমাৰ বিশেষ অতিথি, বিশেষ বুলি এইটো কাৰণে কৈছোঁ কাৰণ 9 কইনা লৈ আহিছিলে আমাৰ সখী হিমাংশুৰ বিয়াৰ কথা আপোনালোকক জনাইছিলোঁ ভিডিঅ'ত। আৰু এয়া হৈছে কইনা তুলিকা, আজি প্ৰথম লগ পালোঁ, বহুত বেছি ভাল লাগিলে। আৰু এয়া মাহী, মা, আইতাহঁত ভিতৰৰ ৰুমত বহি থাকোঁতে অকণমান দেখাই দিলোঁ। আৰু নাম শেষ হোৱাৰ পিছত বিক্ৰমেও কুৰ্তিটো বাৰু পিন্ধিলে, আৰু নাম শেষ হোৱাৰ পিছত এয়া আশীৰ্বাদ লোৱাৰ পিছতহে মই আকৌ ভিডিঅ' কৰিছোঁ দেই। মানে আৰু আলহী বহুত আহিছে গৈছে, কিন্তু মই সকলোকে ভিডিঅ' কৰিব পৰা নাই, যিহেতু ব্যস্ত হৈ আছোঁ বহুত। আৰু আমাৰ ঘৰৰ পৰা মানে খুৰীহঁতো আহিছে তেনেকৈ। তাৰপিছত আকৌ চাহ, বুন্দিয়া ভুজিয়া, নিমকি তেনেকৈ খাই ল'লোঁ ময়ো অকণমান, কাৰণ অলপ ভোক লগা নিচিনাও হৈছিলে। মাজে মাজে কিবা অকণ খাই থাকিলে এনাৰ্জি পাই থকা যায়। তাৰপিছত আকৌ প্ৰসাদ, যিহেতু ইয়াতে কলপাতৰ অকণমান দিগদাৰ, মানে ঢেৰ কলপাত যোগাৰ কৰাতকৈ পলিথিনত এনেকৈ দিয়া হৈছিলে চবকে টোপোলা কৰি, আৰু তেতিয়া নিবলৈও সুবিধা হয় ন। মই চাহৰ পিছতে আকৌ প্ৰসাদ পালোঁ, প্ৰসাদো খাই ল'লোঁ। তাৰপিছত এয়া বাহিৰত অকণমান বহিলোঁ, ওচৰৰ বৌহঁত আছিলে, তেনেকৈ কথা পাতি বহিলোঁ। আৰু আলহী প্ৰায় মানে মাজে মাজে সেৰেঙা হয় আকৌ আহি আছে। আৰু এয়া অকণমান ডেক'ৰেশ্যনখিনি বিক্ৰমে সজাইছিলে, আৰু টেণ্টৰ মানুহে বিক্ৰমে বেলুন চেলুন লগাইছিলে, অকণমান দেখাই দিছোঁ। আৰু মোৰ দেখি বহুত বেছি ফূৰ্তি লাগিলে। তাৰপিছত এইবোৰ খানা আমাৰ দুজনৰ কাৰণে যোগাৰ কৰিছিলে, পায়স, ক্ষীৰ মানে, আৰু লগতে কিবা পিঠা, লাড়ু আৰু তামোল পাণ, সেয়া খাব লাগে বোলে। দুইজনেই খাই ল'লোঁ। আৰু এয়া বিক্ৰমক মই দিয়া কুৰ্তিটোৰে কেনেকুৱা লাগিছে জনাব। দুইজনে লৰালৰিকৈ পায়সখিনি খাই ল'লোঁ। আৰু তাৰপিছত আমাৰ টিকলি দুজনী আহিছিলে, টিকলি দুজনীৰ লগতো অকণমান ব্যস্ত হ'লোঁ, মানে সিহঁতক বোলে ৰিলচ বনাই দিব লাগে। তাৰপিছত সিহঁতক ৰিলচ বনাই দিলোঁ, সিহঁতেও মোক অকণমান ভিডিঅ' কৰি দিলে, মানে ওচৰৰে ধুনু বুলি কওঁ, তাইও আছিলে। সেয়া আৰু আজি মানে ইয়াতে 2টা অনুষ্ঠান হ'ল, মানে একেই। তাৰমানে আমাৰ কাষতে আৰু এঘৰ মানুহৰ, তেওঁলোকৰ বোৱাৰীগৰাকীৰো মানে একেই 7 ভক্ষণৰ আজি দিন পৰি, মানে আচলতে এই বহাগ মাহত 2টাই ডেট আছিলে, আৰু সেয়া তাৰে এটা বহাগৰ বিহুৰ মাজতে পৰিলে, গতিকে সেইটোত মানে দিগদাৰ হ'ল। গোঁসাই বিহুৰ দিনা পৰিছিলে, আৰু এটা আজি যিহেতু ৰবিবাৰ, গতিকে তেওঁলোকৰো আজিয়ে পাতাৰ সুবিধা হ'ল, আমাৰো। গতিকে তেনেকুৱা কাৰণে অকণমান এটা খেলি মেলি হৈছে, মানে মানুহখিনি 2 ঘৰতে যাব লগা হৈছে যে, গতিকে সময় মিলাই তাত দুপৰীয়া যোৱাখিনি ৰাতি আমাৰ তাতে আহিম বুলি কৈ গৈছে, তেনেকুৱা হ'ল।
কথাটো। আৰু এইফালে ৰান্ধনিৰ যোগাৰ প্ৰায় হৈছেগৈ খানাৰ, আৰু অকণমান দেখাই দিলোঁ ৰান্ধনি ঘৰত ব্যস্ত হৈ থকা মানুহখিনিকো, কাৰণ তেওঁলোকৰ কষ্টৰ অবিহনে আজিৰ মানে সকামখন সফল নহ'লহেঁতেন। তাৰপিছত খানা খাবলৈ বহিলোঁ, আৰু খানাত কি কি আছিলে মই বেলেগকেতো মেনু আৰু দেখুওৱা নাই, গতিকে এতিয়া মোক দি যাওঁতে আপোনালোকক দেখাই দিম বুলি ভাবিয়ে এনেকৈ ভিডিঅ' কৰিলোঁ। দালি আছিলে, ভাত আছিলে, লগত চালাড, আচাৰ, নেমু আৰু চিপছ ফ্ৰাই, মানে নৰসিংহ পাত, বাদাম চিপছ তেনেকৈ দি, আৰু লাবৰা ভাজি, লগতে আছিলে মাছ। আৰু তাৰপিছতে মাংস আহিলে, ছাগলী মাংস আছিলে, আৰু তাৰপিছত আৰু পনীৰৰ তৰকাৰী নিৰামিষৰ কাৰণে আছিলে, আমি যেনিবা খোৱা নাই, আৰু মিঠাই আৰু দৈ আছিলে। এইখিনি খাই ল'লোঁ ভালকৈ, ভোকো লাগিছিলে। খোৱা বোৱা হোৱাৰ পিছত আবেলি সময়ত এয়া মাহঁত যাবলৈ ওলালে, বাবু, মা, মাহী, আইতা আৰু ধুনু। এতিয়া উভতিব তেজপুৰলৈ বুলি, আৰু মই যিহেতু থাকিম, গতিকে মোক পিছত বিক্ৰমে থ'বলৈ যাব, আৰু এয়া আইতাহঁত যাবলৈ ওলাইছে। অঁ যাওক, অঁ 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 যাওক। বহুত বেছি ভাগৰ লাগিছে এতিয়া, মানুহ প্ৰায় শেষ হৈছে, কিন্তু সন্ধিয়াৰ পৰা আকৌ আহিব। মানে কৈছিলোঁ নহয়, ইয়াতে 2টা অনুষ্ঠান আছে আজি একেদিনাই, গতিকে দিনত তাতে খালে মানে গোটেই মাইকী মানুহখিনি, গতিকে আকৌ সন্ধিয়াৰ পৰা আহিব। বহুত ভাগৰ লাগিছে, আৰু কাপোৰযোৰ পিন্ধি বিশেষকৈ অসুবিধা পাইছোঁ, সন্ধিয়া লাগু লাগুৱে হৈছে। আছে এতিয়াও আলহী ভাত খাই বাৰু, কিন্তু কমিছেগৈ, আৰু ঘৰৰ মানুহখিনি আছে, গতিকে কাপোৰযোৰ সলাওঁ। তাৰ আগতে এবাৰ দেখাই দিছোঁ, মায়ে দিয়া কাপোৰযোৰ ভালকৈ দেখাবই পোৱা নাছিলোঁ নহয়। এয়া আৰু পিন্ধি সুতুৰ মুতুৰ কৰি পেলালোঁ, আৰু কিন্তু আৰাম হয় বহুত, মানে কোমল যে কাপোৰটো, পাতল, ওজন নাই, গতিকে পাৰিলোঁ আৰু ইমান সময়। নহ'লেতো হেভি কাপোৰ হ'লে ইমান সময় নোৱাৰিলোঁ হয়। এতিয়া সলাই পেলাওঁ। আৰু কাপোৰ সলাই লৈ মই 10 মিনিটমানৰ কাৰণে বিচনাত এনেই অকণমান পৰি দিলোঁ, মানে গোটেই দিনটো খোজকাঢ়ি থকা নিচিনা হৈছে যে, অকণমান ৰেষ্টৰো প্ৰয়োজন হয় ন। আজি এই দিনটোৰ আটাইতকৈ বেছি কষ্ট কৰা মানুহ দুজনী দেখাইছোঁ। বেছি কষ্ট কৰা মানুহ, আৰু আটাইতকৈ বেছি লঘোণ খাটা মানুহ, ৰাতিপুৱাৰ পৰা নাখায় ন। সঁচাকৈ আজিৰ দিনটোত মানে খুৰীহঁতৰ নাম নক'লে মানে নহ'বই, কাৰণ ৰাতিপুৱা তেওঁলোকে অহাৰ পৰা ইমান বেছি কষ্ট কৰিছে, আহি পায়ে একদম পাকঘৰত লাগি চাহৰ যোগাৰ দিয়া, কাৰণ মানুহ বেছি তেনেকৈ নাছিলে, কৰা মানুহ খুৰীহঁতে লাগি দিছে। আৰু এয়া বাৰান্দাত আহি অকণমান, বাৰান্দাত যে সজাই থৈছিলে, আৰু মুকলি ঠাণ্ডা বতাহ এটাও আছিলে, বিক্ৰমৰ লগত অকণমান সময় বহিলোঁ, অকণমান যিহেতু খালী হৈছিলে মানুহ। আৰু তাৰপিছত আমাৰ গধূলিলৈ মামীও আহি পালে, দীপিকা মামী, আগতে দেখাইছোঁ ভিডিঅ'ত, এইগৰাকী মামী, আৰু মামীৰ মাইনাও আহি পালে। তাৰপিছত মামীও নন ষ্টপ লাগিয়ে আছে কামত, মানে এনেকৈ সহায় কৰিছে নহয়, মানে ধুনীয়াকৈ হৈ গ'ল গোটেই কামখিনি। তাৰপিছত এয়া ওচৰৰ বাহঁত আহিলে। 10টা বাজিলে, এইমাত্ৰহে আলহী আজৰি হৈছেগৈ, আৰু এতিয়া আমি ঘৰৰ মানুহকেইজন আছোঁ। মামী আছে, খুৰী দুজনী আছে, মামাৰ ল'ৰাহঁত আছে, তাৰপিছত আকৌ ওচৰৰ বাবু এটাও আছে বাৰু, কাষৰ বৌহঁতৰ ঘৰৰ, তেনেকৈ আৰু মা, বিক্ৰম, মই, আমি ঘৰৰ মানুহখিনি। আৰু এতিয়া 10টা বাজিলে যিহেতু আমিও ৰাতিৰ সাজ খাই শুব লাগিব, চব আছেই, বনাব লগা নাই। আৰু ভালে ভালে পাৰ হ'ল দিনটো, যি নহওক, আৰু আশীৰ্বাদ কৰিব আপোনালোকেও। আজি সকামটো যিহেতু ভালে ভালে হৈ গ'ল, এতিয়া আৰু বাকী দিনকেইটা ভালে ভালে পাৰ হওক, অকল সেইটোৱে মানে প্ৰাৰ্থনা। আৰু বাকী আজি ব্লগটো ইমানতে সামৰিছোঁ, কেনে পালে জনাব। বহুত বেছি ভালকৈ দেখাব পৰা নাই, কাৰণ ব্যস্ত হৈ আছোঁ যিহেতু, মানে তাৰ মাজত যি পাৰোঁ আৰু দেখাব চেষ্টা কৰিলোঁ, আৰু মেমৰি হিচাপে সাঁচিও ৰাখিলোঁ ইয়াতে। গতিকে আকৌ লগ পাম খুব সোনকালে অন্য এটি ভিডিঅ'ৰ সৈতে। বাই। আৰু শেষত আজিৰ এই বিশেষ দিনটোৰ কিছু ফটো স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ ইয়াতে। আৰু আটাইয়ে মিলি মোৰ আজি এই দিনটো বিশেষ কৰি তোলাৰ বাবে যিসকল আহিলে, আশীৰ্বাদ কৰিলে, আৰু শুভাকাংক্ষা জনালে, সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু কিছু সংখ্যক দূৰণিবতীয়া শুভাকাংক্ষী আহিব পৰা নাই, ফোনত হ'লেও শুভেচ্ছা জনাইছে, তেওঁলোকলৈ মোৰ আন্তৰিক বহুত বহুত ধন্যবাদ থাকিলে। আপোনালোকৰ আশীৰ্বাদ সদায়ে কাম্য, আহি থকা দিনবোৰ যাতে ভালে ভালে পাৰ হয়, আপোনালোকৰ আশীৰ্বাদ সদায় বিচাৰিম। গোটেইখিনি, আৰু ঘৰৰ মানুহৰ কষ্টটো ক'বই লাগিব, গতিকে আটাইৰে কষ্ট আৰু শুভাশীষ মিলি তেনেকৈ ভগৱানৰ আশীৰ্বাদত গোটেই দিনটো ভালে ভালে পাৰ হৈ গ'ল। যোৱাকালিলৈকে বতৰো বহুত বেছি বেয়া আছিল, কিন্তু আজি বহুত বেছি ভাল বতৰেৰে দিনটো পাৰ হ'ল। বাই।